চন্দন ব্ৰহ্মৰ কথাটো বাদ দে ক'ত যে ফাঁচিছে যাম্বা প্ৰমোদ বড়ো এই চন্দন এই এফচি অফিচত ফাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমানবাৰ ফাথৰ মাৰিছে এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে এই এফচিয়ে থাক কিবা মানুহ কৰিব লাগে তাতে পইচা বহি যাম তাত নাই গাখীৰ তিয়াৰিটো ক'ত স্বাস্থ্যটো ভাল কিন্তু গাখীৰ দিব নাজানে চিএম ছাৰে নাজানে এনেকুৱা গৰু কিয় ফালিব লাগে তাত স্বাস্থ্য প্ৰমোদ বড়োৰ কথা কিয় সুধি থাকে এই বুৰ্বকৰ কথাটো सालबारि गामियाव दंफैयो ओमफ्राय बाजारावबो दङ मुला मुथा मोनथामसो लाबाय पलिटिक्सफोरनि बाथ्राना पलिटिक्सखौ जों गावजों गाव रायलायलायो बुंलायोना दाना ओंखारलायबाय मा मोसौनि गाइखेर ओंखारनाय ओंखारि बे बाथ्राखौ लालायनासो गोबां बाथ्रासो बुंलायनाय नुबाय नङा होमबा आरो मेन बाथ्राया जाहैबाय मा जोंनिया आसामनि चिफ मिनिस्टार ना हिमन्त बिश्व शर्मा मामा बिथाङा बेसेबांबा बोसोरनि उनाव जेसेबां दावहा जानाय ना बे जायगायावनो बिटिसियावनो जादोंमोन मादोंमोन एक्स वाइ जेड जों बर'नि पलिटिसियानफोरनि खोथाखौथ' माथो होननाय माबा मोनसे नांगौ जायोब्ला माबा मोनसेखौबो खालामनो गोनां जानानै फैयो नंगौना नङा जों बर'नि लिडार इन्टेलेक्सुवेलफोरनि बाथ्राखौ दोन थैलायनाय मानाय बुथार होदलायनाय मानाय बेफोरखौ सोर खालामदों मालाबा जों जापानिसफोरनि फिल्म बा चाइनिस फिल्मफोरखौबो नायोना बेफोराव जापानजों चाइनाजों दावहा नांनाय माबायदि ना गन्थंफ्राबो सेफटि बेफोरबायदि आरोखि खिन्थु दिनै बेफोरबायदि दावहा खालामहोनाय मानायफ्रा इनडाइरेक्टलि सोर बैसोरनो ना बर'नावथ' बेफोरबायदि गोरों मानसिथ' गैखाया बिराद गोरों मानसिफोरबो गैया बेफोरबायदि पलिटिसियानफोरबो गैया जों बर'नियाव सादा सिदा जों बर'नि गेजेराव मान पलिटिसियान होनना बुङोबा चन्दन ब्रह्मखौ होनोमोन खिन्थु बिबो नंला दा बि पलिटिसियान मानसिबो नंला एफाराब सिन्था धारा खालामनोबो हाग्रा मानसिबो नंला बियो खारन बेखौ जों पलिटिसियानबो होननो थांला बै समाव होनोमोन नाथाय दा जों होननो एसे गोब्राब मोनो बिबो सेकेन्डआव पलिटिसियान होननानै बुङोब्ला प्रमोद बर'मोन खिन्थु जों बेखौबो पलिटिसियाननि मानसि नङा होननानै बुंगोन हिमन्त बिश्व शर्मा सारा दिनै मा बुंदोंना एसे खोनासंनानै लानि थैनाय थांनायनि सायावहाय आरो मैया फैनानै गाइखेर ओंखारनाय ओंखारिनि बिराद इन्टारेस्टिं एसे नायना लानि যোৱা 20 বছৰত বড়োলেণ্ডত যিমান মানুহ মৰিছে ভাৰতৰ কোনো ৰাজ্যত ইমান মানুহ কেতিয়াও মৰা নাছিল আজি আপোনালোকে চাওক এই বড়োলেণ্ডত শান্তি কোনে আনিলে যদি প্ৰথম আপোনালোকে মনত পেলাই আজি আমাৰ বড়োলেণ্ডত মুছলমান মানুহৰ মৃত্যু হৈছে আদিবাসী মানুহৰ মৃত্যু হৈছে বড়ো মানুহৰ মৃত্যু হৈছে অনাবড়ো মানুহৰ মৃত্যু হৈছে অতি কমেও 15,000 মানুহ আমাৰ বড়োলেণ্ডত তাতকৈ বেছি মানুহৰ মৃত্যু হৈছে 4.5 বছৰ হ'ল কোনটো গুৰু কোনটো গাই গুৰুটো ফালি আছে গাখীৰ নিদে গাখীৰ নোলায় 4.5 বছৰ হ'ল এই বিটিসি নাই গাখীৰ তিয়াৰিটো ক'ত স্বাস্থ্যটো ভাল কিন্তু গাখীৰ দিব নাজানে চিএম ছাৰে নাজানে এনেকুৱা গৰু কিয় ফালিব লাগে তাত স্বাস্থ্যৱান গৰুটো কিন্তু গাখীৰে নিদে 4.5 বছৰ হ'ল বিৰাট ভুল হ'ল দাদা চিএম ছাৰে খুব ভুল কৰিলে এইটো 4.5 বছৰৰ গাখীৰে নিদে যোৱাকালি যে আহিছে বিপিএফৰ কিছু প্ৰভাৱ পেলাব নেকি নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে অসমৰ মুখ্যমন্ত্ৰী এলায়েন্স হিচাপে আহিব লাগে আহিছে মুঠতে কেম্পেইন কৰিব লাগে কৰিছে কিন্তু চিএম আহিছে বুলি এই চিডলি সমষ্টিত একো প্ৰভাৱ নেপেলায় একটাই কথা প্ৰমোদ বড়োৱে যদি আমাৰ দলৰ কৰ্মী নেতাসকলক যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে আমি জিকিম চিএম আহিছে বুলি কিবা একটা প্ৰভাৱ পেলাব সেইটো নহয় মই কৈছো না
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো BTCত গুৰু ফালি আছে, এই গুৰুটো স্বাস্থ্যৱান ভাল, কিন্তু 4.5 বছৰ হ'ল গাখীৰ দিয়া নাই। স্যাৰ আৰু আন এটা প্ৰশ্ন যেটো 7 তাৰিখ হ'ল, 5 দিন মাত্ৰ, 5 দিনৰ পিছতে ভোট ইলেকশ্যন হ'বলৈ গৈ আছে। যেনক আমি আজি চালাকাটি সমষ্টি হিচাপে ঘূৰি আছোঁ, যেহেতু আমাৰ চালাকাটি সমষ্টি প্ৰায় 6টামান BCDC বা প্ৰাইমাৰী এই পুৰাণা চিডলি সমষ্টিত পৰিছে। ইয়াৰ পিছত আমাৰ কাজলগাঁও আছে, ইয়াৰ পিছত নিচিমা আছে, ইয়াৰ পিছত 14 চিৰাং আছে, 13 চিৰাং আছে। মুঠতে মই 3টা BTC সমষ্টিটো আজি প্ৰায় কমপ্লিটেই। অহাকালি আকৌ আমি নিচিমাত যাম, নেক্সট দিনা কাজলগাঁও, ইয়াতে শেষ। মুঠতে মই আমাৰ এই 5টা সমষ্টিত যিখিনি দেখিবলৈ পাইছোঁ মই, বা আমাৰ BPF দলৰ কৰ্মীসকলৰ যিখিনি ফিডবেক, BPF দলৰ পজিশ্যন খুব ভাল, বেয়া নহয়। মই যিটো দেখিবলৈ পাইছোঁ আজি ঘূৰি পেলাই এই চালাকাটি সমষ্টি খুব ভাল। মুঠতে আমি জিকিম। চালাকাটি হিচাপে UPPLে নিজিকে, BPFে জিকি আছে। যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ, 14 চিৰাঙতো BPF হিচাপে জিকি আছে, UPPL নিজিকে। আৰু 13 চিৰাঙতো মই ঘূৰিছোঁ, UPPL হিচাপে ইয়াতে নিজিকে, BPF হিচাপে জিকি আছে। তো 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে BPF দলৰ দখলত আছে। তো UPPL কেনেকৈ জিকিব? এইটোতো অসম্ভৱ। যদি জিকে, মই হয়তো কৈ আছোঁ বাৰে বাৰে, প্ৰমোদ বড়োৱে আমাৰ BPF দলৰ কৰ্মী নেতাৰ ওপৰত যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে, BPF দলে জয়ী হোৱাটো কাটাত। যোৱাকালি মুখ্যমন্ত্ৰী আহিছিলে, তেওঁ কৈছে মানে BPF দল মানে গাখীৰ দিব নাজানা গুৰু। এইবিলাক চেম ছাৰে আচলতে নাজানে, কথাটো। তাৰমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টাইমত আটাইতকৈ মানে ছাকচেছফুল হৈছে, এতিয়া আৰু শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে। আগত তেওঁ হিংসাত সময় ক'ব লগা আহিছিল, এতিয়া দুৰ্গা পূজা খাব আহিছে। নাই, এইবিলাক কৈ লাভ নাই। এইবিলাক যেতিয়া BTC চুক্তি হৈছে তেতিয়াৰ পৰাই শান্তি আছে। আমাৰ BPF দলে 15 বছৰ শাসনত সময়ত BTC অঞ্চলত কোনো উগ্ৰপন্থী জন্ম হোৱা নাছিলে। এই যেতিয়া নেকি প্ৰমোদ বড়োৱে চিফ হয়, বিটিআৰ চুক্তি কৰি পেলাই চিফ হৈ পেলাই শাসন কৰে, এই সময়ত দুটাকৈ নতুন সংগঠন জন্ম হৈছে, আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যন, আৰু বিৰাট অশান্তি। আজি প্ৰমোদ বড়োৱে চুক্তি কৰাৰ পিছত NDFB সকলক জেলত এতিয়াও ৰাখি আছে। কোনো এজনৰ কেছ উইথড্ৰ হোৱা নাই, কোনো এজন NDFB ওলোৱা নাই। এইটো দুৰ্ভাগ্যজনক, শান্তি নাই। প্ৰমোদ বড়ো কৈছে আপোনাৰ যাদু লাঠি কেতিয়াবাই ভাঙি গৈছে। প্ৰমোদ বড়োৰ কথা কিয় সুধি থাকে, এই বুৰ্বকৰ কথাটো? মোৰ চন্দন ব্ৰহ্মৰ কথাটো বাদ দে। ক'ত যে ফাঁচিছে যাম বা এই চন্দন, এই FC অফিচত পাথৰ মাৰা মানুহ, FC অফিচত মাল খাই পেলাই কিমান বাৰ পাথৰ মাৰিছে। এই মানুহে FC লগত যাই পেলাই মিলাইছে। এই FC থাক কিবা মানুহ কৰিব লাগে, তাতে ফুচছে বহি যাম তাত।